অ' হেল্ল', কোনে কৈছে? হেল্ল', শুনা পোৱা নাই তো। এই টেলিফোন আৰু হেল্ল' হেল্ল' কিয় ক'ব লাগে আমাক? আমি হেল্ল'টো নক'লেও হ'ল হয় বা বেলেগ কিবা এটা ক'লোঁ হয়, কিন্তু আমাক হেল্ল'ই কিয় ক'ব লাগে? তো বলক আজি কওঁ যে টেলিফোন মানে আমাৰ মোবাইলটো আৰু হেল্ল' ক'ৰ পৰা আহিল, কেনেকৈ হ'ল। তো সম্পূৰ্ণ ভিডিঅ'টো চাওক আপোনালোকে। চোৱাৰ পিছত ছাবস্ক্ৰাইব বটনটো আছে, মাৰি দিব। তাৰপিছত তাৰ ইফালে এটা বেল আছে, বেল আইকন, ঘণ্টিটো টং কৰি দিব, বজাই দিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওক, স্কিপ নকৰিব। মই সম্পূৰ্ণ কৈ আছোঁ যে টেলিফোন আচলতে আলেকজেণ্ডাৰ গ্ৰাহাম বেল, এই বৈজ্ঞানিক আছিল এজন। সেই বৈজ্ঞানিকে টেলিফোন আৱিষ্কাৰ কৰিছিল। তাৰ জন্ম হৈছিল 1847 চনত 3 মাৰ্চত আৰু মৃত্যু হৈছিল 1922 2 আগষ্টত মৃত্যু হৈছিল। সেই আলেকজেণ্ডাৰে আমাক আজি এই মোবাইল দি গৈছে। মানে টেলিফোন আগতে কৰিছিল, তাৰপিছত অলপ কিবা কিবি কৰি আজি মোবাইলৰ হাতত ইমান সৰু হৈ গ'ল। আগতে ইমান ডাঙৰ আছিল, এনেকৈ কৰি ক'ব লাগিছিল হেল্ল'। তো সেই আলেকজেণ্ডাৰৰ প্ৰেয়সী মানে গাৰ্লফ্ৰেণ্ড আছিল মাৰ্গাৰেট হেল্ল', যিয়ে সেই আলেকজেণ্ডাৰে তাৰ মানে প্ৰেয়সীক বা গাৰ্লফ্ৰেণ্ডক টেলিফোনটো দিছিল। তাৰপিছত ফোন কৰি হেল্ল' কৈছিল, মানে তাৰ প্ৰেয়সীৰ নামটো কৈছিল আৰু সেই নামেৰে আজি আমি হেল্ল' বুলি কৈয়ে থাকোঁ। তো সেই বহুত দিনৰ আগতে মানে চনটো কৈলোঁ, সেই তেতিয়াই আৱিষ্কাৰ কৰিছিল। আজিও আমি এই হেল্ল' কৈয়ে থাকোঁ। মানে আমাৰ যেতিয়া আমি যিমান দিনলৈকে পৃথিৱীত থাকিব, সিমান দেৰিকৈ মোবাইলত হেল্ল' শব্দটো থাকি যাব। তো যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। তো বাই।